নমস্কাৰ, স্বাগতম জনাইছোঁ। আজি অসমত যিটোকে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে, যিটোকে ভোট দি আহিলোঁ, এয়া দেখিছে আপোনালোকক দেখাইছোঁ। যিটোকে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি আহিলোঁ, যিহেতুকে আমাৰ অধিকাৰ আছে। আপোনালোকে ভোট দিলে নাই কমেণ্টত জনাব। তাৰপৰা ভাবিলোঁ আজি আপোনালোকৰ কাৰণে এটা খুব সুন্দৰ ৰেচিপি বনাওঁ। ৰেচিপি বুলি ক'ব নোৱাৰি, যিহেতুকে মই খিচমিচ কেনেধৰণে প্ৰস্তুত কৰিব লাগে, যিটো খিচমিচ আঙুৰৰ পৰা কেনেধৰণে বনায়, মই আজি আপোনালোকক বনাই দেখাওঁ। মই বনাই অলৰেডি ৰাখিছোঁৱেই, বনাই হৈ গ'ল। যিহেতুকে আপোনালোকক দেখাওঁ কেনেধৰণে কি কৰিব লাগে, সকলো প্ৰচেছ আপোনালোকক দেখাই যাম। ভিডিঅ'ৰ সম্পূৰ্ণৰূপে চাব। তাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা, তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত যিটো বেল আইকন আছে সেই বেল আইকনটো প্ৰেছ কৰিব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ। লৈ ল'লোঁ আঙুৰ, বনাব লাগিব খিচমিচ, দি দিলোঁ পানী। আপোনালোকে চাগে ভাবিছে আজি কি প্ৰস্তুত হ'ব, থাম্বনেইল আৰু টাইটেলত দেখি গম পাইছে যে আজি মই বনাম খিচমিচ। তাৰ কাৰণে মই 1/2 কেজি আঙুৰ লৈছোঁ। আঙুৰখিনি প্ৰথমতে পানীৰে চফাকৈ ধুই ল'ব লাগিব। দেখিছে মোৰ ধোৱা হৈ গৈছে। এতিয়া লৈছোঁ এখন প্লেট। এইখিনি আঙুৰখিনি টুকিব লাগিব পানীৰ পৰা। পটাপট টুকি লওঁ। তাৰপাছত কেনেধৰণে বনাওঁ আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো দেখাই যাওঁ। আপোনালোকে ভিডিঅ'টো কিন্তু স্কিপ নকৰিব মাজত। যদি স্কিপ কৰে আপোনালোকৰ বনোৱাত অসুবিধা হ'ব। যদি আপোনালোকে সম্পূৰ্ণৰূপে চাই যায় আপোনালোকে সহজতে বনাব পাৰিব। বহুতে হয়তো এইটো জানে বনাব, কিন্তু বহুতে হয়তো নাজানে। যিসকলে নাজানে আপোনালোকে কমেণ্টত জনাব। সেয়া দেখিছে মোৰ এইখিনি টুকা হৈ গৈছে। পটাপট কেৰাহী এখন ষ্ট'ভত ওপৰত পাতি লওঁ। ফাইনেলি পানী দি ল'লোঁ কেৰাহীত। এতিয়া দি দিওঁ আঙুৰ। আঙুৰখিনি 15-20 মিনিট সময় মই পানীত গৰম কৰিব লাগিব। বেছি সময় দিলে আঙুৰখিনি ফাটি যাব। আপোনালোকে বেছি সময় নিদিব, চাই থাকিব। অলপ ফুলি আহিলে 15-20 মিনিট সময়ত আপোনালোকে কাঢ়ি দিব। মই এইখিনি ভাবিছোঁ অকণমান সময় ঢাকি দিওঁ। ঢাকি দিলে সোনকালে উতলি যাব, যিহেতুকে গেছটো ছেভ হ'ব অলপ। দেখিছে মই ঢাকি দিলোঁ। ফাইনেলি মোৰ সময় হৈ গ'ল। এতিয়া উদঙাই দিছোঁ। দেখিছে মোৰ ফাইনেলি আঙুৰখিনি সম্পূৰ্ণৰূপে সিজি গৈছে। দেখিছে ফুলি ফুলি আহিছে। মই কৈছিলোঁ ফুলি আহিব বুলি, ফুলি আহিছে আঙুৰখিনি। এতিয়া মই জালনা হেতা এখন লৈছোঁ। এই জালনা হেতাখনে মই আঙুৰখিনি আকৌ এখন প্লেটত কাঢ়ি দিম। এইখিনি আপোনালোকে জালনা হেতা বা জালনা চালনীত আপোনালোকে ঢালি দিব পাৰে, তেতিয়া পানীখিনি গুচি যায়। মই জালনা হেতাই লৈছোঁ, যিহেতুকে এনেধৰণে প্ৰথমতে টুকি ল'ব লাগিব। এয়া মোৰ টুকি প্ৰায় হৈ হৈছে। যিহেতুকে আঙুৰখিনি দেখি খাওঁ খাওঁ লাগি আছে, কিন্তু যিহেতুকে মই খিচমিচ প্ৰস্তুত কৰিম, খাব নোৱাৰি, সেইকাৰণে আছোঁ আৰু লুপচুপ সামৰি। এয়া দেখিছে ফাইনেলি মই এখন চালনী লৈ ল'লোঁ। চালনীখনত মই আঙুৰখিনি মেলি দিলোঁ। এতিয়া মই এইখিনি দিম ৰ'দত। এইখিনি আপোনালোকে দেখিছে মই আনি ভৰাৰ আগত দি দিলোঁ। এইখিনি মই যিহেতুকে 12 ঘণ্টা ৰ'দত দি দিলোঁ। তাৰপাছত চক মোৰ খিচমিচ প্ৰস্তুত হৈ গ'ল। এনেধৰণে আপোনালোকে অতি সহজতে, কিন্তু সময় অলপ লাগিব, আপোনালোকে ঘৰতে খিচমিচ প্ৰস্তুত কৰিব পাৰে। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে প্লিজ মোৰ চেনেল লাইক কৰিব, কমেণ্ট কৰিব, সকলোলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই।